ঐ মলু আজি তোৰ মৌখিক পৰীক্ষা লোৱাৰ কথা আছিল নহয় পিছে পঢ়ি আহিছ নাই ছাৰ আজি পৰীক্ষা পাতিবলৈ নালাগে একো ডাল পঢ়া নাই মই পাছত পাতি দিলোঁ না বাবা না আজিতো তই ফচি গলি আজি পৰীক্ষা দিবই লাগিব তই যেনেকৈ নহওক তই আজি পৰীক্ষা দিবই লাগিব এই চব বাহানে মোৰ আগত সদায় সদায় নচলিব চালা সদায় পৰীক্ষা পাতি কৰি থাকিব একদম কাটি আবা ঐ কি দেখাইছ মোক হাতখন দাঙি আহিছ যে এনেকৈ মাৰিবলৈ আহিছ নি মোক নহয় ছাৰ আপোনাক ডাউন দিয়া নাই তো আমাৰ পাপা কি পাপা কৰি আছ পান্দিলি নহয় ছাৰ অ পৰিলে নহয় ছাৰ অ পৰিবি নহয় ছাৰ পানী বটলটো দিয়ক তাকে ক মিছাকৈ এনেই কেলে কৰি থাকিব লাগে শুন ল ইয়াৰ লাগি আছে একদম ঐ বাৰু এতিয়া তই এইবোৰ পানী চানী খাই থাকিবলৈ বাদ দে এতিয়া আমি তোক প্ৰশ্নহে সোধা কথা আছিলে প্ৰশ্ন সোধো এতিয়া আচ্ছা প্ৰশ্ন সুধিব লাগিব বাৰু মলু কচোন তই টিপু চুলতানৰ মৃত্যু কেতিয়া হৈছিল ছাৰ এইটো নেকি বাৰু সুধিবলগীয়া প্ৰশ্ন হ'লনে তেওঁৰ শেষৰখন যুদ্ধতেই মৃত্যু হৈছিল ছাৰ তেওঁ একদম পাক্কা আই ঐ খালি তোক এনেকুৱা উত্তৰ দিলে মানে মানুহে কি বুলি ক'ব আৰু মলু এইবোৰ কি পঢ়িছ তই আৰে ঠিকেই এইটো কৈছোঁ মই কিবা ভুল ক'লোঁ নেকি বাৰু মলু এইবাৰ তোক 2 নম্বৰটো প্ৰশ্ন সুধিছোঁ আচ্ছা তই ক যে মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল আৰে ছাৰ এইটো আৰু কিবা সুধিবলগীয়া প্ৰশ্ন হ'ল নেকি তেওঁৰ জন্মদিনৰ দিনাই তেওঁৰ জন্ম হৈছিল ই দেখোন বৰ খাতৰা উত্তৰ দিয়েহি ছাৰ কিবা কৈছিল নেকি মোক নাই তোক নাই কোৱা নাই কোৱা যদিতো ঠিকেই আছে বাৰু এইবাৰ ক যে বিবাহ বিচ্ছেদৰ প্ৰমুখ্য কাৰণ কি বিবাহ বিচ্ছেদৰ প্ৰমুখ্য কাৰণ কি হ'ব ছাৰ বিবাহ বিচ্ছেদৰ প্ৰমুখ্য কাৰণ বিয়া বৰ খাতৰা উত্তৰ দিয়েহি বাৰু এইবাৰ ক যে তই 10টা মানুহৰ মাজত যদি 7টা আপেল ভগাই দিবলগীয়া হয় তেনে তই কেনেকৈ ভগাবি এইটোতো তই এবাৰ হাৰি নাযাবি এইবাৰতো মই এইটো খাতৰা প্ৰশ্ন দিছোঁ এবাৰ ক তই ছাৰ আপুনি আৰু কিছুমান প্ৰশ্ন সোধে আৰু এইটোতো একদম চিম্পল কথা মোৰ কাৰণে পুৰা আপেলকেইটালৈ একদম জুচ বনাই চবাকে একদম ভগাই দিম সমান ভগাই দিম ই দেখোন বৰ জেগা দিয়ে উত্তৰ ইয়াক যি টি প্ৰশ্ন সুধিলে মোৰে বিপদ হ'ব ছাৰ একদম ঠিক কথা কৈছে আপুনি মই পালে একদম জেগাতে দিওঁ একদম ছাৰ ভয় খাব নালাগে মই এইটোৰ কথা কোৱা নাই জেগাত দিওঁ বুলি মই আপোনাক মানে উত্তৰহে শুদ্ধকৈ দিয়াৰ কথা কৈছোঁ অ' সেইটো জেগাৰ কথা কৈছোঁ মই বেলেগ জেগা বুলিয়ে ভাবিছিলোঁ মই ভয় খাই গৈছিলোঁ এনেই ভয় খুৱাই দিলে মিছাকৈ আচ্ছা বাৰু এইবাৰ ক যে ভাৰতৰ আটাইতকৈ বেছি বৰফ ক'ত পৰে আৰে ছাৰ এইটোতো মই আপোনাক একদম শুদ্ধ উত্তৰ দিব পাৰিম এইটো উত্তৰ হৈছে একদম মদাৰ গিলাচতে আটাইতকৈ বেছি বৰফ পৰে ঐ মূৰ্খ তোৰ মূৰত কি আছে হয় খালি একদম ছাৰ বিদ্যা কৈছোঁ মই এইটো নাখাওঁ ন মই এইটো চিনেমাতে দেখিছোঁ আচলতে মটৰ চটৰ গৰমকৈ দিছে একেবাৰে প্ৰশ্ন সোধাহে ভুল আছিলে মোক ইয়াৰ ছাৰ আপুনিহে আৰু পৰীক্ষা পাতি কৈ আছিলে মইতো এনেও নিদিওঁ বুলিয়ে কৈছিলোঁ প্ৰথমতে আপোনাৰ কথা দুখটো আকৌ এতিয়া ক'লে কি হ'ব যে ইয়াক প্ৰশ্ন সোধাই ভুল আছিলে চুপ আৰু এটা কথা নকবি তই মাথা চাথা গৰম কৰি দিছে একেবাৰে এইবাৰ ক যে অসম কিহৰ বাবে বিখ্যাত ঐ তোক কৈ আছো একো নোকোৱা হৈ থাকিলে যে মুখে কি হ'ল মাতিব নোৱাৰা হ'লি ছাৰ আপুনি এইটো মোক চুপ থাকিবলৈ দিছিলে আপুনি চুপ থাকিবলৈ কোৱা কাৰণেহে মই একো মতা নাই অ' বোপাই তোক আৰু মই নোৱাৰিছোঁ আৰু দেই ইয়াৰ পৰীক্ষা কোনে ল'ব মই আৰু নোৱাৰিছোঁ আৰু মই আপোনালোকে যদি পাৰে আপোনালোকে ইয়াৰ পৰীক্ষা ল'ব আৰু নোৱাৰিছোঁ আৰু একদম মাথাটো গৰম কৰি দিছে মইতো চব ঠিকেই উত্তৰ দি আছিলোঁ ছাৰক ছাৰেনো মোক কিয় বেয়া পালে It's the motherfucking Eagle Double G. Snoop Dogg.